হিমাংশু জলপৰি কাৰণে 5 মিনিটৰ কাৰণে মানে কোল্ড ষ্টাৰ্ট দিব লাগে এতিয়া কোল্ড ষ্টাৰ্ট দি দিছোঁ মই এতিয়া হিমাংশু ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া যাম LB ৰোডলৈ LB ৰোড মানে মোৰ লগৰটো এতিয়ালৈকে ওলোৱাই নাই গণেশৰ ঘৰত আৰু এতিয়া লগৰ আছে মোৰ ৰাহুল লগত আছে আৰু এইপিনে হিমাংশু ভাই হাই কৰি দিয়া তই হাই কৰি দে আৰু এই ভিতৰত গা চা ধুই আছে আৰু এতিয়া এখন বাহনত ফাৰ্ষ্ট টাইম মোৰ এতিয়া লং ডিষ্টেঞ্চ মানে ৰাইড কৰিম 60 কিলোমিটাৰ হ'ব 120 কিলোমিটাৰ টোটেল হ'ব অহা যোৱা মিলাই পেলাই আৰু এতিয়া আমাৰ গণেশ ভাই ওলাইছে এয়া গণেশ ভাই হাই কৰি দিয়া হাই গণেশ হাই কৰি দিয়া তো ইয়াৰ পৰা এতিয়া ৰূপম পেট্ৰল যাম তাতে এতিয়া তেল চেল ভৰাম আৰু ডাইৰেক্ট এতিয়া ট্ৰেভেল কৰিম আৰু চব বঢ়িয়া আছে ভৰোৱা হৈ গ'ল এতিয়া আৰু টেংকি পূৰা ফুল হৈ গ'ল আৰু এতিয়া আছে 427 কিলোমিটাৰ হৈ আছে এতিয়া আহি পেলাই চাওঁ কিমানমান হয় এতিয়া আৰু এতিয়া লগৰটোৰ মানে তেল ভৰোৱা হৈ গ'ল ৰাহুল ভাই মই 150 তেল ভৰাইছোঁ কিন্তু ৰাস্তাত শেষ হ'লে ঠেলি আহিব তো এতিয়া যাই দিওঁ লেটছ গো এতিয়া এনেই চাহ পানী খাওঁ আৰু স্কুটিখন এতিয়া পূৰা গৰম হৈ গৈছে অলপ গৰম এতিয়া ঠাণ্ডা হওক অলপমান 7:70 মানত ওলাই আহিছিলোঁ আৰু এতিয়া পাই গ'লোঁ ইমান মানে জল্দি পাই গৈছোঁ অলপ জেগা আছে এতিয়া আৰু বাকী চব বঢ়িয়া আছে এই অলপমান মানে পেট পূজা কৰি লওঁ এতিয়া হৈ গ'ল চব এতিয়া আৰু এতিয়া ডাইৰেক্ট ওলাই যাম এতিয়া চব খোৱা মেলা হৈ গ'ল আৰু বাকী এতিয়া ওলাই যাম আৰু এতিয়া আমি ভালুকপুং হৈ পিনে সোমাব লৈছোঁ এইটো ৰাস্তাটো আৰু ইয়াতে দেখাই আছে এইটো চাব পাৰে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি 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 তুমি মোৰ বুকু
ৰাস্তা পাইছোঁ আৰু এতিয়া 467 কিলোমিটাৰ আই থিংক এৰাউণ্ড এনেকুৱা হৈছে। মই ষ্টাৰ্ট কৰিছিলোঁ 427ত যেতিয়া পেট্ৰল পাম্প আমি যেতিয়া তেল ভৰাইছিলোঁ। তো আৰু এতিয়া 1 কোটি তেল গ'ল আৰু বাকী আগত যোনটো আমাৰ ভিউ আছে বহুত মজা আছে। এতিয়া কেমেৰাত দেখালে আপুনি সিহঁতে ভালকৈ দেখি পাব নাই মই নাজানো, কিন্তু মানে ইয়াত কিন্তু মানে বেলেগে জেগা লাগিছে আৰু ইয়াত চাব পাৰে মজা একদম পূৰা ৰাস্তাটো। এইখিনি জেগা দলংখন আছে আৰু আমি আগতে মই যিমান বাৰো আহিছোঁ তাতে বৰষুণে দিছে, তাৰ একদম মানে পানী মজাকৈ একদম গৈ আছে। আৰু এই কণতে চাব পাৰে কিমান মজা একেবাৰে ভিউ আছে। এইকণতে আপোনাৰ পাহাৰ দেখি পাব, এইবিলাক পূৰা অৰুণাচলৰ পাহাৰ চাগে এইবিলাক আছে আৰু এইবিলাক পানী মাজেদি গৈ আছে। কি মজা জেগা লাগিছে। এইখিনিতো পানী কমেই আছে আৰু ওচৰত যোনখিনি আছে সেইখিনিতে আৰু ওচৰতে আছে আৰু জেগা। আৰু ৰাস্তা চাব পাৰে, ৰাস্তা চাওক না কিমান মজা ৰাস্তা। এইপিনৰ পৰা ট্ৰাক এখন আহি আছে। চ' এতিয়া কি মজা ৰাস্তা এইপিনে চাব পাৰে। একদম মানে জেগাটো একদম পূৰা পিচফুল জেগা হয়। আপুনি এইটো পূৰা হাইৱেত যিমান মন যায় ধুনীয়াকৈ যাব পাৰে। আপুনি যাতে ফালে নে স্পীডত যায় এইটো বেলেগ কথা। আপুনি ইয়াতে ভিউ চাওক, ভিউ 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 চাব পাৰে কি মজা ভিউ আছে ইয়াতে। পূৰা আকাশখন নীলা হৈ আছে, মাজেদি পানী আহি আছে। পূৰা জেগাটো চালিয়া লাগিছে একদম পূৰা চালিয়া জেগা এইটো একদম পূৰা মজা জেগা। চাওক কিমান ধুনীয়া এটা একদম মানে পৰিৱেশ এটা, কি ধুনীয়া পৰিৱেশ এটা। চ' এতিয়া আগলৈ পিনে গৈ থাকোঁ আৰু বাকী এই নাই নালাগে। চ' এতিয়া আগৰ পিনে গৈ থাকোঁ আৰু গৈ পেলাই এতিয়া আগত আৰু বাকী যি চিন আছে আপোনালোকক দেখাই আছোঁ। ৰাস্তা পূৰা মজা আছে আৰু ইয়াতে পূৰা স্পীড, পূৰা গাড়ীবিলাক পূৰা স্পীডত গৈ আছে। আৰু আমাৰ লিমিট ৰাখিছোঁ 60। চ' 60 স্পীডত গৈ আছোঁ আৰু তাতকৈ ওপৰত যোৱা নাই আৰু। চ' ভিডিঅ'টো যদি ভাল লাগিছে আৰু চাই থাকক আৰু লাইক চাইক মাৰি দিয়ক আৰু যিমান পাৰে। পালোহি ইয়াত ৰাফটিং হ'ব এতিয়া অলপমান আৰু পূৰা ভিউ পূৰা মজা আছে একদম পূৰা জেগা চালিয়া জেগা আছে। আৰু আগত যাব আছে এইখিনি জেগাত আমি জেগাখিনি দেখিলোঁ ভাল লাগিছে কিবা এটা। চ' আমি ইয়াতে ৰখিলোঁ অলপমান। ইয়াত অলপো নেটৱৰ্ক টাৱাৰ চাৱাৰ অলপো নাই, একদম মানে পূৰা চিম ডেড হৈ গৈছে। পূৰা মানে এটাও অলপো নেটৱৰ্ক নাই। আৰু ইয়াতে মানুহবিলাক আহিছে অলপ ঘূৰিবলৈ ফুৰিবলৈ কাৰণে। পিকনিক স্পট টাইপৰে হৈ চাগে ন। পূৰা জেগাটো একদম মানে চালিয়া আছে চাওক। চ' আমি এতিয়া আহি পেলাই পাই গৈছোঁ ভালুকপুঙৰ মাজৰ যোনখিনি গেটখন আছিলে, গেটখনৰ পৰা আমাক সোমাব নিদিলে। তাতে ক'লে যে COVID-19 টেষ্ট কৰিব লাগিব আৰু COVID-19 টেষ্ট কৰিলে আপুনি যদি তাতে যদি পজিটিভ পাই যায় বাই চান্স, তেতিয়াহ'লে আপুনি তাতে আৰু জিন্দগী তাতে গুজাৰিব লাগিব, অশান্তি হৈ যাব তাতে। চ' আমি সেইকাৰণে নোসোমালোঁ। আৰু ছাইডৰ ৰাস্তাটোৰ যোনটো ভিউ এটা আছিলে, চ' সেইখিনি জেগাতে আমি আহিছোঁ। বেছিভাগে তাতে আমি মানুহবিলাক সোমাবলৈ দিয়া নাই, লাগিলে পাৰ্মিট থাকক তথাপিতো আপুনি কৰোণা টেষ্ট তাতে কৰিবই লাগিব। ভাল জেগা লাগিছে এইখিনি মানে আপোনাৰ। এইখিনি জেগাটো এতিয়া পূৰা জংঘল হৈ আছে। অলপমান আগত আছে যোনখিনি মেইন ভিউ যোনটো আছে, অলপমান আগত আছে। চ' সেইখিনি জেগাত পূৰা পানী ধুনীয়াকৈ গৈ থাকে। আৰু এতিয়া চিপছ লৈ লৈছোঁ আৰু হিমাংশু ভাইৰ লগত এটা আছে স্পীকাৰ সেইটো। আৰু বাকী চব বঢ়িয়া আছে। এইটো ভিডিঅ' কিন্তু মই সঁচাকৈ কথা কৈছোঁ, এইটো ভিডিঅ' মোৰ ফাৰ্ষ্ট মানে ইমান দূৰ মানে ট্ৰেভেল কৰি পেলাই আপোনাহঁতৰ কাৰণে ভিডিঅ' বনাইছোঁ। অলপ কষ্ট হৈছে বাৰু, মানে এখন হাত দি স্কুটি চলাব লগা হৈছে মাজে মাজে। চ' অলপ কষ্টটো যদি আপুনিহঁতে যদি ৰিয়েলাইজ কৰিছে অলপ চলপ, তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক। পিছলৈকে আৰু এনেকুৱা ভিডিঅ' আহিব। এতিয়াতো কম দূৰে আহিছোঁ বাৰু, 60 কিলোমিটাৰ আই থিংক এৰাউণ্ড আহিছোঁ। চ' যিমান পাৰিছোঁ আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ। মোৰ এতিয়া এইটো মোৰ বাহনখনৰ মানে যোনখন মোৰ এপ্ৰিলিয়া আছে, চ' সেইখনৰ মোৰ ফাৰ্ষ্ট ৰাইড এইটো, ইমান দূৰ লং জাৰ্ণিটো যোনটো। আৰু বাকী পিছলৈকে হ'ব পাৰে, কোনো ঠিক নাই, নাজানো বাৰু। চ' মই বহুত আগতে কৈছিলোঁ ভালুকপুং আহিম। চ' ফাইনেলি আজি আহি গৈছোঁ আৰু বহুত এটা ভাল লাগিছে আজি মনটো। থেংক ইউ গড। খোজকাঢ়ি আহি আছোঁ অলপ লাহে লাহে। তেজপুৰৰ পৰা খোজকাঢ়ি আহিছোঁ। আৰু কেনেকুৱা লাগিছে চবৰে? তাকে। চ' এতিয়া এইপিনে আমি নামি যাওঁ। জেগাটো চাব পাৰে কিমান মজা জেগা এটা। এইপিনে আৰু এইটো চাব পাৰে, ভিউ চাওক কিমান মজা ভিউ এটা। পূৰা পানীখিনি নীলা হৈ আছে। এটা চাউণ্ড শুনিব পাৰিছে চাগে আপুনি, সিহঁতে টিকৈ চাউণ্ড এটা শুনিছে, ভালকৈ শুনক। শুনিছে চাগে চাউণ্ডটো? এটা চাউণ্ড যোনটো আছে সেইটো পূৰা পানী যোনটো বহুত স্পীডত গৈ আছে, সেইটো কাৰণে চাউণ্ড এটা ওলাই আছে। সেই কণতে চাব পাৰি আপুনি, সিহঁতে পূৰা ধাৰ এটা গৈ আছে, পূৰা ধুনীয়াকৈ ধাৰ এটা গৈ আছে। এই ধাৰটোৰ কাৰণে পূৰা চাউণ্ড ওলাইছে চাগে। আৰু চব বঢ়িয়া জেগা আছে। এইখিনি জেগা আহিবৰ কাৰণে অলপ চলপ কষ্ট কৰিলোঁ আৰু জেগাটো পূৰা মজা আছে। চাওক কিমান মজা জেগা এটা, বহুতেই ভাল লাগিছে আহি পেলাই।
ইয়াৰ পৰা মানে ভিউটো চালে মানে কিমান মজা জেগা চাব পাৰে চাওক এইপিনে মানুহবিলাকে পিকনিক কৰি আছে এইপিনে নাওখন থোৱা আছে ধুনীয়াকৈ এইপিনে মানুহবিলাক আছে আৰু ধুনীয়া জেগা আছে আৰু এতিয়া আমি অলপ চলপ ঠাণ্ডা জেগাখিনি বিচাৰিবলৈ যাওঁ চাহ তাহ ক'ত আছে চাবলৈ যাওঁ চাহ পাই গ'লে তাতে অলপমান হিমাংশু জলপৰি পানীত গা ধুই আছে এয়া মানে একদম পূৰা ঢৌ পৰা মানে এইখিনি জেগাত আহি পালে ছাইডত মানে এই কোণৰ পৰা সেইপিনৰ পৰা এইখিনিলৈকে আহি পাইছে প্ৰাণৰ মিলন হল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে মোৰ হৃদয় নাচিছে আজি উলাহতে বিচাৰে তোমাৰ সদায় কাষৰতে আহি পেলাই বহুত ভাল লাগিলে কিবা কিবি খালোঁ বহুত ভাল লাগিলে আৰু আমাৰ হিমাংশু ভাই আহি আছে আৰু এয়া আমাৰ ৰাহুল দা ফটোগ্ৰাফাৰ কেমেৰা চেমেৰা লৈ পেলাই কিয় কেমেৰা এইটো নিকন নাই মানে টিকনৰ কেমেৰা লৈ আহিছে আৰু এয়া আমাৰ জলপৰি আহি গৈছে এয়া আমাৰ জলপৰা আহি গৈছে আমাৰ টিকন আৰু চব বঢ়িয়া আছে আৰু আজি ভিডিঅ'টো মানে এইখিনিতে এণ্ড কৰোঁ আৰু বহুত ভাল লাগিলে আজি দিনটো আহি পেলাই ইয়াতে মজা লাগিছে আৰু ইয়াত এতিয়া চাৰিআলিৰ পৰা ভিউ আছিল ইয়াতে আপোনাৰ যিমান পাৰিলোঁ আপোনাহঁতক দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু নেক্সট টাইম আৰু ক'ৰবাত যাম যেতিয়া আপোনাহঁতক দেখাই থাকিম আৰু এইটো মোৰ ফাৰ্ষ্ট ৰাইড হয় যোনটো মানে অলপ লং আছিলে যোনটো আপোনাহঁতক ভিডিঅ' দেখালোঁ আৰু কিমান এতিয়া লম্বা হয় মই নাজানো বাৰু তেতিয়ালৈকে আৰু চি ইউ ইন দ্য নেক্সট ব্লগ টিল দেন বি ছেফ বি ৰাইট বাই